উৰণিৰ আৰত তুমি, যিটো এম তালুকদাৰৰ কবিতা। তোমাৰ বিয়া নৱেম্বৰৰ ২৭ তাৰিখ। আজি আৰু কোনো অজুহাত নাই। আজি আৰু ভাবিবলৈ কোনো সময় নাই। থিৰাং কৰিলো, সঁচাকৈ হেৰুৱাম তোমাক। ৰিপ ৰিপ বতাহত ভাহি আহিছিল তোমাৰ বিয়াৰ বাতৰি। বুকুখন হেঁচা মাৰি ধৰিছিল। বিজুলী ঢেৰেকণিয়ে গৰজি উঠিছিল। তেজৰ চলাচল বন্ধ হৈ গৈছিল। স্তব্ধ হৈ গৈছিল শব্দৰ তৰংগ। কি কৰোঁ, কলৈ যাওঁ, ৱাদি হেৰুৱাই পেলাইছিলো। যি কিঞ্চিত আশা আছিল সেয়াও আজি বিলীন। তোমাৰ বিয়া হুকা হুকা মোৰ হিয়া। মুখত হাঁহিৰ ফিৰিঙতি। সাজি কাচি উৰণি টানি সমাজক সাক্ষী কৰি গুচি যাবা এখন হৃদয়ক চুৰমাৰ কৰি। কাৰোবাক স্থান দিবা দুবাহুৰ মাজত। আঁকি দিবা চেনেহৰ চুম্বন। সপি দিবা যৌৱনৰ উন্মত্ত শিকা। বুজি নাপালা হৃদয়ৰ অনুভূতি। উৰণিৰ আঁৰত তোমাৰ মুখখন জিলিকি উঠিছে। উকা কপালত আঁকি দিলে পূবৰ বেলি। তোমাক চাগে পোহৰ দি থাকিব ন? দুখৰ বিয়লি বেলা তোমাৰ কাষত থিয় হ'ব। কইনা সাজত তোমাক বৰ ধুনীয়া দেখিছো। জিলিকি উঠিছে তোমাৰ সপোনৰ ৰেঙনি। মা দেউতাই বৰ সুখ পাইছে চাগে। সিহঁতে মনে বিচৰা ধনী মানি ল'ৰা পাইছে। তুমিও চাগে সেই সুখতে সুখী হৈছা। তোমাৰ কাষত নতুন প্ৰিয়তম। কি কম, নেদেখাজনে নিথৰুৱা কৰিলে। ঈশ্বৰক দুখ দিম নে ভাগ্যক, নে তোমাক দুখ আৰোপ কৰিম? আশা আছিল তোমাক লৈ সাজিম এখন ঘৰ। তাতে সপোনে প্ৰাণ পাই উঠিব, আশাবোৰে খেলিব। সমাজত নীতি নিয়ম মানি বিয়া তোমাৰ সতে পাতিবৰ বৰ ইচ্ছা আছিল। ক'ত কি কৰিলো, কি ভুল কৰিলো গমেই নাপালো। বৰ হেঁপাহৰ অধ্যায় লুটিয়াই ঘৰখনো আপোন কৰি লৈছিলো। সেই আশা সময়ৰ সোঁতত উটি গ'ল। জীৱিত সপোন সাঁথৰ হ'ল। জীৱনৰ আজি নতুন নাম। তোমাক সঁচাকে হেৰুৱালো। অন্তৰে কান্দি উঠিছে। কি কম, টুকুৰা টুকুৰ হৈছে কলিজা।
সহিব নোৱাৰো যন্ত্ৰণা, বুজাব নোৱাৰো বহু অবুজ ব্যথা। জীৱন পথত আউসী কাল আন্ধাৰে চৌদিশ আৱৰি ধৰিছে। স্মৃতিবোৰে কৰবাত নহয় কৰবাত আমনি কৰিছে। তোমাৰ আজি নতুন পৰিচয়, সহ্য কৰিব নোৱাৰিলেও সেয়াই সঁচা। ভৱিষ্যতে সুখী হোৱা, সুখত থাকা। নহয় মই মণি দুৰ্বাসা, নিদিও অভিশাপ। বিদায়, মাথো চিৰ বিদায়।